আৰু আমি খাব লৈছোঁ এতিয়া বৰ্তমান এখন মন মাৰাহে কথা আৰু আমি আহি বৰ্তমান মাছভোগত পাইছোঁহি পাহাৰ। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি বৰ্তমান গৈ আছোঁ আজি গোৱালপাৰা। চাই থাকোঁ। আৰু আজি মৰ্ণিং টাইম, গুড মৰ্ণিং সকলোকে। আৰু সময়টো মানে আজি আমি য'ত গৈ আছোঁ এখন ঠাই বহুত ভাল লগা ঠাই হয়। আৰু এটা বহুত দুৰ্যোগৰ কথা যে এইফালে আজি বৰষুণ পৰি আছে, তো সেইফালে বাৰু কেনেকুৱা হয়। আমাৰ এইফালে ইমান বৰষুণ আছে, আমি এতিয়া আছোঁ বহুত নামনি জেগাত। তো কিমান বা বেয়া বৰষুণ হ'ব আৰু মানে আচৰিত হ'ব নেকি। তো বৰষুণো মজা লৈ লওঁ আজি, এনজয়। আৰু আমি গৈ আছোঁ বৰ্তমান উপাৰলি চক পালোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, কোনো স্কিপ নকৰাকৈ। তেতিয়াহে আচল জেগাটো পাব, সম্পূৰ্ণ জেগাটো দেখিবলৈ পাব। আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বহুতেই ভাল লাগে তেতিয়াহ'লে প্লিজ শ্বেয়াৰটো কৰি দিব। আৰু
আৰু যিহেতু আমি পুৱাই আহিছোঁ অলপ ভোক লাগিছে আৰু ৰংজুলি আহি পালোঁ বৰ্তমান আমি আৰু ইয়াত অকণমান বহি পেলাই কিবা অলপ খাই লওঁ হোটেলৰ সন্মুখত ৰখাই দিলোঁ ইয়াত অলপ কিবা খাই লওঁ আৰু আমি বৰ্তমান আহি পালোঁ ৰংজুলি ইয়াত অলপ কিবা খাই লওঁ ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ তো কিবা অলপ খাই ল'ব লাগিল নহ'লে একদম কেঁচু মৰি যাব কেঁচু পুংকি চব মৰিব কাম কৰে খা দে ব্ৰেকফাষ্টটো কৰি লওঁ দৰকাৰ নহ'লে একদম বহুত দূৰ আহি পালোঁ কেনেকুৱা লাগছে আহি ভাল লাগছে আৰু কিমান মাহ দূৰ আছে দূৰ আছে আৰু আমি খাব লৈছোঁ এতিয়া বৰ্তমান এইবিলাক চব ভিডিঅ'বিলাক দিবি দেই ভিডিঅ'বিলাক দিবি দেই এখন মনি মাৰাহে কথা যাব নেকি দিয়াইছে নাই অঁ দি না বৰ্তমান খোৱা হ'ল আৰু এতিয়া আমি যাব লাগিল লাগে এতিয়া আমি যাব লাগিলে তামোল তামোল খাই লওঁ কিবা
এইটো আমাৰ জাৰ্ণি ষ্টাৰ্ট বাইকত উঠিলোঁ আৰু হোটেলৰ পৰা ওলাই এতিয়া বৰ্তমান আমি গৈ আছোঁ দুধনৈ পৰা আমি যাব লাগিব আমাৰ জেগাটোলৈ তো এতিয়া আমাৰ জাৰ্ণি ফাৰ্ষ্ট দুধনৈ আৰু আমি বৰ্তমান আহি পালোঁ দুধনৈ আৰক্ষী চকীখন ক্ৰছ কৰি এইটো হ'ল দুধনৈ চাৰিআলি চাৰিআলিটোৰ পৰা আমি যাব লাগিব এতিয়া কোনফালে যাব লাগিব ইয়াতে যাব লাগিব আমি লেফ্ট ছাইড ইয়াৰ পৰা এবাৰ লেফ্ট ছাইড যাম যাব দিয়ে না নিদিয়ে সেইটোহে গম পোৱা নাই চাই থাকোঁ আৰু বৰ্তমান আমি মেঘালয় সোমালোঁ ইয়াত কোনো চেকিং নাই আগত চেকিং থাকিব বুলি কৈছিল তো ইয়াত কোনো চেকিং নাই আৰু মেঘালয় পৰিৱেশটো খুবেই ভাল লগা চাই থাকোঁ ধুনীয়া এটা পৰিৱেশ দলংখন খুব মজা লাগে আৰু দেখিবলৈ পাইছে মোৰ পিছফালে ইমান ধুনীয়া এখন দলং মোৰ লগত আছে এইকেইটা মোৰ লগৰকেইটা এইকেইটা মোৰ লগত আহিছে একেলগে আহিছোঁ আমি চাৰিজন এটা খুব ধুনীয়া দলংখন চাওক আমি কিমান ওপৰত আহিছোঁ আৰু মজা ভিউজ এনেকুৱা মজা জেগা না কিমান ওপৰত আছোঁ इधर रखना ऊपर रख दो बाइक से कितना दूर भाई दूर नहीं है 20 मिनट আমি গাড়ী পাৰ্কিং কৰি দিলোঁ ইয়াৰ পৰা এবাৰ আমি খোজ কাঢ়িম
বৰ্তমান খোজকাঢ়িয়ে আছোঁ আৰু অলপমান গ'লে পাম ৱাটাৰফলটো মানে জলপ্ৰপাত আৰু বৰ্তমান আছোঁ আমি মেঘালয়ত আমি গৈ আছোঁ আৰু মেঘালয়খন গৈ আছোঁ খুব ধুনীয়া ঠাই সকলোৱেও জানে অকল মই বা আপুনিয়ে নহয় আৰু বহুত দূৰ বুলি কৈ দি সকলোৱেও জানে যে মানে মেঘালয়খন এখন কেনেকুৱা মানে হেৰি আৰু ৰাজ্য তো চাই থাকক ভিডিঅ'টো আৰু শেষলৈকে চাব নহ'লে মেইন জেগাটো দেখাই নাপাব আচলটো আৰু ইয়াত ভিজিটিং চাৰ্জ লয় 10 টকাকৈ চবৰে এই বাইদেউজনীয়ে লৈ আছে 10 টকা কাৰণ ইয়াত বহুত খৰচা হয় বোলে আৰু এইবিলাক মানে এনেকৈ কাটি পেলাই ৰাস্তা উলিয়াই দিছে খৰচাটো আছে দিয়কচোন থাকিবই 10 টকা এটা লৈছে একো নাই ইমান ধুনীয়া এটা দৃশ্য চাব আহিছোঁ 10 টকা এটা দিওঁতে একো নাই তেলত ইমান টকা গ'ল 10 টকা খাওঁতে একো নহয় ইয়াৰো ইমান ধুনীয়াকৈ চাফ চিকুণ কৰিছে 50 টকা যদি লৈ নহয় তথাপিও একো আপত্তি নাথাকে আপত্তি কৰিব লগা নাই কাৰণ আমাক সুবিধাকণ আমাকে কৰি দিছে না আৰু ইয়াৰ পৰা মই আপোনালোকক অকণমান দুখাই দিছোঁ ধুনীয়া জলপ্ৰপাতটো খুব ধুনীয়া হয় খুব মজা আৰু অলপমান তলত আহিলোঁ ইয়াতে কথা কম নহয় ধুনীয়া মজাৰ জাগা মাই গড পানী পানী হৈ গৈছে জাগা পানী পৰিল মজা
বৰষুণ পৰা দি আছে। দৰকাৰে নাই নহয় পুৰা তিতি গ'ল। চাওক মই পানী পৰাৰ পৰা কিমান দূৰত আছোঁ, কিন্তু মোৰ গা পুৰা তিতি গ'ল। পানী ইমান মানে উঠি আছে, পানী মানে ইমান দূৰত পৰে, ইমান বতাহ আহে। তাৰ পৰা পানী আহি আমাৰ গাত পৰি দেখিছেনে নাই, কাপোৰ দেখি একেবাৰে ভিডিঅ' মাৰ ভিডিঅ' ভিডিঅ' কৰ ভিডিঅ' 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 আৰু আজিলৈ ইয়াৰ পৰা বাই বাই দিলোঁ। গাড়ী ৰেডি, তো ইয়াৰ পৰা এতিয়া যাওঁ আৰু পাছত অন্য এক ভিডিঅ'ত লগ পাম। তাৰে আশাৰে জয় আয়ুস।